Hello friends, স্বাগতম জানাইছো মোৰ ইউটিউব চেনেল কিষানু'চ আসামলৈ। চাওক ফ্ৰেণ্ডছ আমাৰ লিচু তো লিচু লাগি আছে। আজি লিচুক চিন্তি আমি আৰম্ভ কৰোঁ আমাৰ ভিডিঅ'টো। ফাৰ্ষ্ট ভিডিঅ' মোৰ ব্লগ আৰু অকণমান নাৰ্ভাছ ফিল কৰি আছোঁ। চ' এক্সাইটেডো হৈ আছোঁ য'ত যাই আছোঁ। আজি বৰ্তমান মই যাই আছোঁ কলাক্ষেত্ৰ, আৰু কলাক্ষেত্ৰত আমি আজি দেখুৱাম আপোনালোকক আমাৰ 2021 বৰ্ষৰ যি নতুন চৰকাৰ বিজেপি চৰকাৰ গঠন হৈছে। চ' তাৰ চৰকাৰে তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আহি তাত শপত গ্ৰহণ কৰিব। আহক আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। যথেষ্ট ভুলভ্ৰান্তি হ'ব প্ৰথম ভিডিঅ', চ' সকলোবোৰ যেন নিজৰ ল'ৰা বুলিয়ে একদম ক্ষমা কৰি দিয়ে, নিজৰে বুলি। আৰু এয়া হৈছে ফ্ৰেণ্ডছ আমাৰ বটাঘুলিৰ গণেশ মন্দিৰ। চ' আহক গণেশ বাবাক চিন্তা কৰি ওম গণেশাই নমকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। লাইক কৰি দিব, কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা ঘণ্টা বটনটো দবাই দিব। হাই ফ্ৰেণ্ডছ, এয়া মই বৰ্তমান আহি উপস্থিত হ'লোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। চ' ইয়াতে আজি যি আমাৰ নতুন চৰকাৰ আছে 2021 বৰ্ষৰ, চ' এই নতুন চৰকাৰে শপত গ্ৰহণ কৰিব। চ' মাননীয় মুখ্যমন্ত্ৰী, বৰ্তমানৰ নতুন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ আহি আছে। চ' সকলোবোৰ দেখাই যাম। এয়া আমি বৰ্তমান বহুত সময় পলম কৰি কিবাকৈ বাছখন আহিল। চ' আহি কিনে এতিয়া মই বৰ্তমান কলাক্ষেত্ৰত আহি উপস্থিত হৈছোঁ। চাওঁ আহক আগলৈকে ইয়াতে শপত গ্ৰহণ বৰ্তমান শেষ হ'ল বুলি শুনিছোঁ। বহুত টাইম দেৰি হৈ গ'ল, চ' এইখিনি বস্তু দেখাব নোৱাৰিলোঁ আপোনালোকক। আহক এতিয়া আমি আগত ছাৰ আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰ। আৰু এয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱ। আৰু মই আচলতে ফ্ৰেণ্ডছ ইমান ভবা নাছিলোঁ যে ইমান মানুহ হ'ব, কিন্তু যাই তাতে মই যেনেকুৱা পৰিস্থিতি দেখিলোঁ যে ক'ভিডৰ সময়তো ইমান মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চাবলৈ আহিছে, তেখেতক সম্বৰ্ধনা জনাবলৈ আহিছে, তেখেতক এষাৰ মাত দিবলৈ আহিছে, তেখেতক শুভেচ্ছা দিবলৈ আহিছে। চ' সঁচাকৈ মানুহৰ যি মৰম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত, চ' সঁচাকৈ মই মানে বহুত ভাল লাগিছে তাতে গৈ। আৰু এই সন্মুখত আমি লগ পালোঁ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস। তেখেতে কি ক'লে এবাৰ শুনো আহক। আচলতে আমাৰ মাজত উৎসাহিত হোৱাৰ কোনো কথা নাই, আমাৰ মাজত ৰেছপনচিবিলিটি বাঢ়িছে। কাৰণ অসমৰ ৰাইজে যিহেতু বহুত আশা আকাংক্ষা আৰু চৰকাৰখন পাতি দিছে, এই যিখিনি ৰেছপনচিবিলিটি আমাৰ ওপৰত দিলে, ৰাইজে দিলে, সেই ৰেছপনচিবিলিটিখিনি যাতে দায়িত্ব সহকাৰে আমি সকলোৱে পালন কৰিব পাৰোঁ, তাৰ কাৰণে সদায় অসমৰ ৰাইজৰ পৰা পুনৰবাৰ ৰাইজে আশীৰ্বাদ দিছে। আচলতে ফ্ৰেণ্ডছ, মই বৰ দুখিত আপোনালোকক ৰঞ্জিত দাস ডাঙৰীয়াৰ বাহিৰে আন ব্যক্তিসকলৰ যি ভাষ্য, যি সংবাদ মাধ্যমৰ আগত কৈছিল, সেই সকলোবোৰ শুনাব নোৱাৰিলোঁ, কাৰণ অলপমান ছাউণ্ড কোৱালিটিটো প্ৰব্লেম দি দিলে। চ' বাকী আপোনালোকে দৃশ্যসমূহ চাই যাওক, আৰু যি ভুল হৈছে সকলোবোৰ ভুল আঙুলিয়াই দি আগলৈ যাতে আগবাঢ়ি যোৱাত সহায় কৰে। আৰু আপোনালোকে প্ৰথম ভিডিঅ' হিচাপে যিবোৰ প্ৰব্লেম পাইছে, ভইচ কোৱালিটি হওক বা কেমেৰা কোৱালিটি হওক, চ' সকলোবোৰ পিছলৈ আগন্তুক ভিডিঅ'কেইটাত নোহোৱা কৰিবলৈ চেষ্টা কৰিম।
বৰ্তমান আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী বৰ্তমান এয়া গ'ল চ' আপোনালোকক দেখুৱাইছোঁ আৰু আহক এতিয়া আমি অকণমান ভোজন কৰি লওঁ বহুত ভোক লাগিছে বহুত টাইমৰ পৰা এনেকৈ ৰখি আছোঁ ন চ' ইয়াতে পেকেট লাঞ্চ দি আছে চ' অকণমান পেকেট লাঞ্চ কৰি আমিও ঘৰলৈ যাওঁ লগতে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো লগতে লাইক কৰিব কমেণ্ট কৰিব আৰু আগুৱাই যাবলৈ সাহস দিব থেংক ইউ